নিজিকে পাক্কা জিকিব তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী বিজেপি এজিপি গণশক্তি। বহুত বহুত ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, পোনপ্ৰথমে মই আপোনালোক সকলোকে নমস্কাৰ আৰু প্ৰণাম জনাইছো। কেইদিনমান আগতে মই আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বসন্ত দাস ডাঙৰীয়াৰ কাৰণে পানীগাঁৱলৈ আহিছিলো। কিন্তু যেতিয়া মই পানীগাঁৱলৈ আহিলো তেতিয়া মোৰ মনত আছিলে যে এবাৰ মই ঘুনাসুতিলৈ আহিব লাগিব, আৰু সেইকাৰণে আজি যেনে তেনে সময় উলিয়াই আপোনালোকক মাত এষাৰ দিম বুলি ইয়ালৈ আহিলো। বহুত বহুত ধন্যবাদ। আপোনালোকে ইয়াতে গোট খাই আছে, সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে নাওবৈচা সমষ্টিটো আমি এজিপি দলৰ প্ৰাৰ্থী, মই কৈ আছো তহঁতৰ কথা কম, তহঁতি শুনি থাকিবি। এজিপি দলৰ প্ৰাৰ্থী বসন্ত দাসক আমি মনোনীত কৰিছো। কোনবাই মোক কয় যে নাওবৈচাত বিজেপি দিব লাগিছিলে, তেতিয়া মই তেওঁলোকক কওঁ যে বিজেপি আৰু এজিপি দুটা পাৰ্টি নহয়, দুইটা পাৰ্টি বুন্দিয়া ভুজিয়া। বিজেপিটো হল বুন্দিয়া, এজিপিটো হল ভুজিয়া। গতিকে অকলে বুন্দিয়া খাই ভাল লাগে নেকি? অকলে ভুজিয়া খাই ভাল লাগে নেকি? এজিপি বিজেপি আৰু গণশক্তি একেলগে থাকিলেহে আচলতে চাহকাপ খাই ভাল লাগে, হয়নে নহয়? সেইকাৰণে এজিপি বিজেপি আৰু গণশক্তি আমি তিনিওটা দলে একেলগ হৈ নাওবৈচা সমষ্টিত বসন্ত দাসক আমি প্ৰাৰ্থী হিচাপে আগবঢ়াইছো। আপোনালোকে বসন্তক ভোট দিবনে নিদিয়ে? বসন্তৰ চিনটো কি? কি চিনত ভোট দিব লাগিব? কি চিনত ভোট দিব লাগিব? হাতীৰ চিনত ভোট দিব লাগিব। শ্ৰদ্ধা ৰাইজ, মই কেইটামান কথা কম। বাবা, তহঁতৰ কথাটো মই কম, তেতিয়া শুনিব লাগিব। তহঁতি যদি চিঞৰি থাক কেনেকে শুনিবি? সেইকাৰণে মোৰ কথাখিনি শুনি থাক। ৰখ, শুন। এতিয়া এইবাৰ ইলেকশ্যনৰ আগতে আমাৰ মহিলাসকলে 10,000 টকাটো পালে নে নাই পোৱা? কোনে কোনে পালে হাত দাঙকচোন। বাপৰে, চবেই পালে। আচ্ছা, 10,000টো পালে, 9,000টো পালে নে নাই? 10,000ও পালে, 9,000ও পালে। আগলৈ আৰু লাগিব নেকি? নালাগে আৰু লাগিব? বাপৰে, 10,000 পালে, 9,000 পালে, কিন্তু আমাক আৰু লাগিবই, পাক্কা লাগিবই। ঠিক আছে, 10,000 দিলো, 9,000 দিলো। এইবাৰ মই মহিলাসকলক 25,000 টকাকৈ দিম। ভাল হ'ব? কংগ্ৰেছে দিব পাৰিব, জেপি দাসে দিব পাৰিব, কোনে দিব পাৰিব? কোনে দিব পাৰিব? মামাই দিব পাৰিব, হয় নে নহয়? পাক্কা? তেতিয়াহ'লে আজি আপোনালোকে হিচাপ কৰি ল'ব যে আৰু 25,000 আমি পাই গলো। হ'ব? যেতিয়া কংগ্ৰেছক
মই প্ৰথম কৈছিলো আইসকলক যে 10,000 দিম, কংগ্ৰেছ বিলাকে কৈছিলে এইবোৰ মামাই ফাঁকি কৈছে। যেতিয়া 10,000 পালে, লগতে মই ভাবিলো 10,000 নো অকলে কিয় পাব লাগে, আৰু এটা 9,000 পাই যাওক, 10-9 19,000 হৈ গল। এতিয়া মোক কওক, আমাৰ গাঁৱত অৰুণোদয় নোপোৱা কোনোবা আছে নেকি? ইয়াতে কোন কোন আছে হাত দাঙকচোন। ঠিক আছে, অৰুণোদয় নোপোৱা ইয়াতে 1,000 আছে, কিন্তু আকতো নতুন বোৱাৰী বিলাকো আহিব বিয়া হৈ, সিহঁতকো লাগিব অৰুণোদয়। সেইকাৰণে নাওবৈশা সমষ্টিত মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি দিম। হ'ব, 10,000তো নালাগেই, ইয়াততো 1,000 পোৱা নাই। কিন্তু মই ভাবিলো ডেকা ল'ৰাবিলাকেতো আকৌ বিয়া পাতিব, বোৱাৰী আনিব, গতিকে সিহঁতৰ কাৰণেও যোগ কৰি দিলো, একেলগে 10,000 কৰি দিলো। হ'ব, এতিয়া যোৱাবাৰ যেতিয়া ইলেকশ্যন আছিলে, তেতিয়া মই ৰাইজক কৈছিলো যে যদি বিজেপিৰ চৰকাৰ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কিমানক চাকৰি দিম বুলি কৈছিলো? 1 লাখ। দিলো কিমানত? 1,65,000। এইবাৰ আমাৰ যেতিয়া চৰকাৰ হ'ব, এইবাৰ আমি 1 লাখক চাকৰি নিদিও, 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। এতিয়া 2 লাখৰ ভিতৰত পুলিচ কিমান হ'ব, কামাণ্ডো কিমান হ'ব? ইহঁতক লাগে কামাণ্ডো হ'ব। ঠিক আছে, এতিয়া এইবাৰ আমি নতুনকৈ যি 2 লাখ চাকৰি উলিয়াম, তাতে ৭৫,000 শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি পাব, 75,000। আৰু পুলিচত চাকৰি পাব 25,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিমানে চাকৰি পাব? 25,000 পুলিচ, 75,000 শিক্ষক, আৰু বাকী নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ডাক্তৰ, ইঞ্জিনিয়াৰ, এডিআৰই, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ মিলি কিমান চাকৰি হ'ব? আৰু 1 লাখ টোটেল পাব 2 লাখ। এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছ দলে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাক 25,000 দিব পাৰিব নেকি? কংগ্ৰেছে অৰুণোদয় দিব পাৰিব নেকি? কংগ্ৰেছে ঘূণাসুঁতি দলং বনাব পাৰিলেহেঁতেন নেকি? পাৰিলেহেঁতেন নেকি? আজি ঘূণাসুঁতি দলং কোনে বনাই আছে? কোনে বনাই আছে? মামাই বনাইছে, মোদীয়ে বনাইছে, হয়নে নহয়? এতিয়া মহিলাসকল ইয়াত আছে, 25,000 হৈ গল, অৰুণোদয় হৈ গল। ৰেচন কাৰ্ড কাৰ কাৰ আছে? তোৰো আছে, চবৰে ৰেচন কাৰ্ড আছে। এতিয়া আমি ৰেচন কাৰ্ডত কি পাওঁ? চাউল পাওঁ, চেনি পাওঁ, দালি পাওঁ, নিমখ পাওঁ, আৰু কি লাগিব আপোনালোকক? কি লাগিব? মিঠাতেল। পাক্কা লাগিব মিঠাতেল? ঠিক আছে, মিঠাতেলো দি দিলো। হ'ব, এতিয়া আপোনালোকে চাউল পাব, দালি পাব, নিমখ পাব, চেনি পাব, লগত 1 লিটাৰ মিঠাতেল পাব। হ'ব, কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে কি দিয়ে? ধুতি। কংগ্ৰেছে কি দিয়ে? লুঙি। কংগ্ৰেছে কি দিয়ে? সূতা।
কংগ্ৰেছে কি দিয়ে আঁঠুৱা আৰু কংগ্ৰেছে কি দিয়ে কম্বল। বিজেপিয়ে কি দিয়ে 10,000, 9,000, 25,000 ল'ৰাক চাকৰি, চাউল, দালি, তেল, নিমখ, চেনি পাৰিব কংগ্ৰেছে। ভোট কাক দিব লাগিব? ভোট দিব লাগিব কাক দিব লাগিব? বসন্ত দাসক, হয়নে নহয়? একদম হাতীৰ ছবিত কাক ভোট দিব লাগিব? বসন্ত দাসক। এতিয়া মই আৰু এটা কথা কম, 2 লাখ চাকৰি হ'ব, কিন্তু ছোৱালীয়ে যদি নাৰ্ছিং পঢ়িব নোৱাৰে, ছোৱালীয়ে যদি ইউনিভাৰ্চিটিত যাব নোৱাৰে, ল'ৰাই যদি কলেজত যাব নোৱাৰে, চাকৰি কেনেকে পাব? কিন্তু ল'ৰা ছোৱালীক পঢ়াব, দেউতাক মাকে পইচা ক'ৰ পৰা পাব? সেইকাৰণে ইলেকশ্যনৰ পিছত এইবাৰ ল'ৰা ছোৱালীক দেউতাক মাকে পঢ়াব নালাগে, ল'ৰা ছোৱালীক মামাই পঢ়াব। হ'ব? হোষ্টেলৰ ফিজো মামাই দিব, কলেজৰ ফিজো মামাই দিব, কলেজত যোৱা অহাৰ ফিজো মামাই দিব, গোটেই খৰচ মামাই দিব। হ'ব? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া মই আপোনালোকক যিহেতু কপাক চাপৰি খুনাখুটিলৈ আহিছো, মই কেইটামান আপোনালোকক কথা কম। খুনাখুটিৰ দলং বিচাৰিছিলে, খুনাখুটিৰ মই দলং দিলো। NHPCৰ পৰা সোৱণশিৰি নদীৰ মথাউৰি আমি বনোৱাৰ কাম কৰি আছো, কিন্তু আপোনালোকক মই বসন্ত দাসক জিকাই দিয়ক, মই আপোনালোকৰ কাৰণে কেইটামান ডাঙৰ কাম কৰিম, মই কৈ যাম, আপোনালোকে শুনি যাব। সোৱণশিৰি নদীৰ দক্ষিণ পাৰে থেকেৰা গুৰিৰ পৰা খুনাখুটি হৈ পূব তেলাহী হৈ ধুনাগুৰিলৈ নতুন মাথাউৰি লাগিবনে নালাগে? মথাউৰি লাগিব, পাক্কা লাগিব। বঢ়িয়া। তাৰ পিছত ডাবুলকে লাগিব। বাপৰে। উত্তৰ পাৰে পানীগাঁও তেলীয়া পথাৰৰ পৰা মুদৈবিল হৈ ধুনাগুৰিলৈ নতুন মথাউৰি লাগিবনে নালাগিব? লাগিব। তাৰ পিছত আমাৰ সোৱণশিৰিত আছে মিৰিজীয়ৰী কলেজ আৰু আমাৰ সোৱণশিৰি কলেজ, ইউনাইটেড ট্ৰাইবেল কলেজ, এই গোটেই কেইখনকে মই প্ৰাদেশিকৰণ কৰি দিম। হ'ব? ভাল হ'ব নে বেয়া হ'ব? এতিয়া মোক কওক, খুনাখুটি যেতিয়া দলং হৈ যাব, বেবেজীয়াৰ পৰা ধুনাগুৰিলৈ ডাঙৰ ৰাস্তা লাগিব নে নালাগিব? অকল দলং হলে কাম হ'ব? বেবেজীয়াৰ পৰা ধুনাগুৰিলৈ ৰাস্তা লাগিব নে নালাগিব? সঁচাই লাগিব। যেতিয়া ধুনাগুৰিৰ দলং ইনগ্ৰেশ্যন কৰিব আহিম, মোক ভালকৈ ভাত পানী খুৱাব? সঁচাই খুৱাব নে? পাক্কা খুৱাব? ঠিক আছে, তেতিয়াহ'লে মই আজিয়ে কৈ দিলো, বেবেজীয়াৰ পৰা ধুনাগুৰিলৈও টিপ টপ ৰাস্তা বনাই দিম। হ'ব? ইয়াৰ পিছত নামনি আদিখুটিৰ পৰা ৰৌমাৰী খৰা চাপৰিলৈ আপোনালোকক ধুনীয়া ৰাস্তা বনাই দিম। হ'ব? আৰু বৰচলাৰ পৰা মঘুলিলৈ পাণ্ডুৱা হৈ আপোনালোকক পকী পথ নিৰ্মাণ কৰি দিম। হ'ব? হ'ব? কালি যে কংগ্ৰেছৰ মিটিং হৈছিলে, কংগ্ৰেছে এই কামবোৰ কৰিম বুলি ক'লে নেকি? একোতো নকলে।
এই কামবোৰ কোনে কৰিব? কোনে কৰিব এই কামবোৰ? ভোট আমি কাক দিব লাগিব? হাতীৰ ছবিত আমি ভোট দি বসন্ত দাসক জিকাব লাগিব। জিকাম নে নিজিকাম? পাক্কা জিকাম। ঠিক আছে, তেতিয়াহ'লে দুটা কথা। বসন্ত দাস জিকিব, মহিলাসকলে 25,000 পাব, মোক পিঠা খুৱাব লাগিব। আৰু যেতিয়া ঘূনাখুটিৰ দলঙৰ ফিতা কাটিব আহিম, মোক ভাত খুৱাব লাগিব। হ'ব? আৰু মই যিমানবোৰ কাম কলো, মথাউৰি ছিংগুল লাগে নে ডাবুল লাগে? জিঅ' বেগেদি লাগিব, হয়নে নহয়? আৰু ভাল মথাউৰি হলে মথাউৰিৰ ওপৰত ৰাস্তাও বনাব পাৰি, হয়নে নহয়? আমি ৰাস্তা বনাইছো নে নাই মথাউৰিৰ ওপৰত? বিজেপিয়ে আগতে নকৰা কাম আমি কৰিছো। আৰু এটা ভাল খবৰ দি যাওঁ, মিচিং মানুহৰ বহু দিনৰ পৰা এটা দাবী আছিলে যে আলি আই লিগাং ৰাজ্যিক হলিডে হ'ব লাগে, হয়নে নহয়? এই বছৰৰ পৰা আলি আই লিগাং ৰাজ্যিক বন্ধ মই ঘোষণা কৰি দিলো। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। বহুত দিনৰ পৰা ল'ৰাবিলাকে ফেচবুক দি আছিল যে ছাৰ আমাৰতো ৰাজ্যিক হলিডে কৰি দিয়ক। এতিয়া আমি কেবিনেটত সিদ্ধান্ত লৈ ললো, এই বছৰৰ পৰা আলি আই লিগাং ৰাজ্যিক হলিডে হ'ব। হ'ব? এতিয়া কি লাগে? কামাণ্ডো পোষ্ট বাঢ়াব লাগে, হয়নে নহয়? কামাণ্ডোৰ নতুন 2টা বেটেলিয়নে খুলি দিম, যা যি হ'ব হ'ব। হ'ব? কিন্তু তহঁতি পাবি নে নাপাবি? পাবি? ঠিক আছে, পালে কিন্তু মোক পিঠা তিঠা খুৱাবি। হ'ব? আৰু আজি তহঁতি ফেচবুকত দিবি যে আমি কোৱাৰ কাৰণে মামাই দিলে 2টা। হ'ব? ঠিক আছে, তেতিয়াহ'লে আজি মই দীঘলীয়াকৈ আপোনালোকক আমনি নকৰো, কাৰণ ইলেকশ্যন আছে। মই আজি চিলাপথাৰতো যাম, শদিয়াতো যাম, ৰাতিকৈ ডিব্ৰুগড়তো যাম। আপোনালোকেতো আমাক ভোট দিবই, তথাপিতো আপোনালোকক মাত্ৰ মই মৰম আৰু সেৱা জনাবৰ কাৰণে আজি ইয়ালৈ আহিম। ঠিক আছে? গণশক্তি, এজিপি আৰু বিজেপি, আমাৰ তিনিওটা দলৰে ল'ৰা হৈছে বসন্ত দাস। ঠিক আছে? ভাল ল'ৰা, বানপানী দেখি ডাঙৰ হৈছে, মানুহৰ দুখ দুৰ্দশা বুজি পায়। লগত প্ৰধান বৰুৱা, ৰণোজ পেগু, পৰমানন্দ চাৰিঙীয়া থাকিব। আপোনালোকৰ গোটেই কাম আমি কৰি দিম। হ'ব? ধুনীয়াকৈ হৈ যাব। সকলোৱে ভোট দিব, বসন্ত দাসক ভোট দিম, হাতীৰ ছবিত ভোট দিম, এজিপিক ভোট দিম। তেতিয়াহ'লে মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বিজেপি, এজিপি, গণশক্তি, গণশক্তি, বসন্ত দাস, বসন্ত দাস, প্ৰধান বৰুৱা, ৰণোজ পেগু, পৰমানন্দ চাৰিঙীয়া, আৰু লাষ্টত বন্দে বন্দে বন্দে। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম ইলেকশ্যনৰ পিছত। ঠিক আছে?